সূৰ্যদেৱৰ বিবাহ বিশ্বকৰ্মা দেৱৰ পুত্ৰী চাংগ্যাৰ লগত হৈছিল। তেওঁলোকৰ 3টা সন্তান জন্ম হৈছিল, মনু, য়ম অৰ্থাৎ যমৰাজ, য়মনী অৰ্থাৎ য়মন দেৱী। কিন্তু চাংগ্যা সূৰ্যদেৱৰ তাপ সহিব পৰা নাছিল। সেয়েহে তাই তেওঁৰ ছায়াৰ এটা ৰূপ বনায় আৰু নিজে সূৰ্যদেৱৰ পৰা বহুত দূৰত গুচি গৈছিল। সময় অতিবাহিত হোৱাৰ লগে লগে তেওঁলোকৰ আৰু 4টা সন্তান জন্ম হয়, শনিদেৱ, তাপতী, ভাদ্ৰা আৰু শ্ৰাৱণী। মানুহ চায়ে নিজৰ সন্তানক অধিক মৰম কৰিবলৈ ধৰিলে আৰু চাংগ্যাৰ ল'ৰা-ছোৱালীহঁতক আওকাণ কৰিব ধৰিলে। ইয়াকে দেখি যমৰাজে পিতৃক কৈ ইয়াৰ বিষয়ে আপত্তি জনায়। সূৰ্যদেৱে নিজৰ য়োগ শক্তিৰ বলত সকলো কথা গম পায় আৰু লগে লগে তেওঁ শহুৰ বিশ্বকৰ্মা দেৱৰ ওচৰ পালে। বিশ্বকৰ্মা দেৱে ক'লে চাংগ্যা সূৰ্যদেৱৰ পোহৰ সহ্য কৰিব পৰা নাছিল আৰু তাই গুচি গ'ল। বিশ্বকৰ্মাই ক'লে, যদি আপুনি বিচাৰে মই আপোনাৰ তাপ কম কৰিব পাৰোঁ। সূৰ্যদেৱতাই মানি ল'লে আৰু বিশ্বকৰ্মাই সূৰ্যদেৱতাৰ তাপ কমাই দিলে। এই তাপৰ অংশৰে বিষ্ণুদেৱৰ সুদৰ্শন চক্ৰ আৰু মহাদেৱৰ ত্ৰিশূল বনোৱা হৈছিল। তাৰ পিছত সূৰ্য আৰু চাংগ্যাৰ আৰু ল'ৰা-ছোৱালী হৈছিল। যদি আপোনালোকে নামবোৰ জানে তেনেহ'লে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব।